আমি থকা ধৰ্মশালাখনৰ ওপৰত ছাদত এটা ভিডিঅ' বনাইছোঁ। ভিডিঅ'টো পিছে আপোনালোকক কেম্বাই দেখাইছোঁ। ভাত খাব এখন ৰেষ্টুৰেণ্ট ঠিক কৰি দিছি, তাতে গ'লোঁ। তাৰে ওচৰত ভাল পোৱা বিচাৰি ফুৰা বস্তু এটা পালোঁ, মানে এটা অডিঅ' ভিডিঅ'ৰ ষ্টুডিঅ' পালোঁ। কেভি ষ্টুডিঅ' নামটো চালোঁ। সীমান্তই ফটো পোষ্ট দিবা ধৰিলা, গকুলে সহযোগ কৰিলা। আজি বাপাহঁতে ফটো দি ফেচবুক ইনষ্টা কপাব। মই বস্তুগিলা চাই আছোঁ। ভৱিষ্যতে পাৰলি কম খৰচত এনেকৈ এটা ষ্টুডিঅ' ছেটআপ বনাব লাগিব। ভিতৰৰ এটা ৰুমৰ পৰা ধুনীয়া কণ্ঠ এটা ভাহি আহিছে। ভিতৰত লাগি সোমাই গ'লোঁ, বাহ চুলি এটাই ফালি দিছি। গোটাই মুখা হিৰহিৰে সোমাই গ'লোঁ। আমাৰ কাৰো শব্দ নাই, মুখ মেলি শুনি থাকিলোঁ। गजब का गाना তাৰ পৰা বিদায় ল'লোঁ। প্ৰথম অভিজ্ঞতা বেটাৰী গাড়ী উল্টা চিটত বহিলোঁ। সময় নাই, ৰাতি নাটক, বাকীগিলা আগবাঢ়িলা। কেভি ষ্টুডিঅ'য়ে আমাৰ অলপ টাইম খালা। নিনাবা ভিতৰত আৰু বেগ বস্তুগিলাও দিলোঁ। অৰ্চনা পু আৰু মই ই ৰিক্সাৰ উল্টা চিটৰ মজা ল'লোঁ। এতিয়া আৰু চব চিৰিয়াছ, বেলেগ কথা একো নাই। পূৰা প্ৰস্তুতি চলি আছে, কাৰো বেলেগ চিন্তা নাই। ছাৰে লাইট ডিজাইন কৰিছে, লালু মিউজিক দিছে, পু সীমান্তই নাচি চাইছে, নিনাবাই পজিশ্যন চাইছে, বড়ৈ ডাইলগকে মাতিছে। মুঠৰ ওপৰত মোকে ভিতৰ কৰি চবে শেষবাৰৰ কাৰণে নিজৰ কামগিলা ভালকৈ প্ৰেক্টিচ কৰিছে। हम लोग हो जाएंगे इस दुनिया की सबसे ज्यादा একেবাৰে শেষৰ সময়, কাকো ক'তো মাতবা নহয়। চবগিলাকে মেকআপ লৈছি, চৰিত্ৰমতে নিজকে সজাই তুলছি। চবগিলাকৰ ওলোৱা হ'ল। চাওকচোন বাৰু, মোকো কিন্তু বেলেগ দেখা হ'ল। কেমেৰা বন্ধ কৰোঁ ভাই, অলপ পিছত ষ্টেজত উঠবা লাগব। হাত ভৰি কোববা ধৰিছি, মোবাইল লৈ থাকিব আৰু শক্তি নাই। ऐसे भी 5 बजे के शो में दर्शक थोड़ा कम होता है। अरे रे बेटे, तू 7 बजे और 9 बजे की शो देखना, लोग ही लोग होगा। होगा तो बहुत बढ़िया। নাটক শেষ কৰি আৰু ৰৱাই নাই। আধা ঘণ্টাৰ পিছত ট্ৰেইন আছে, খাব ল'বা সময় নাই। গোটাই ৰাতি এই অৱস্থাইদি যাই থাকিলোঁ। ৰাতিপুৱাই আহি হাওৰা ষ্টেচন পালোঁ। ভিডিঅ'টো চালি ভাল পাম, বিচাৰিলে পিছৰগিলাও দি যাম।